হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো অন্য এটা ভিডিঅ' লৈ তো আজি বৰ্তমান আছোঁ মন্দিৰত। যেতিয়াই ভিডিঅ' বনাওঁ মানে অলপ ৰাতিয়ে হয়। আজি আৰু অলপ বৰষুণ পৰি আছে, অলপ ঠাণ্ডা বতৰ পেলাইছে আৰু মন্দিৰটো চাব পাৰিছে আৰু এখন আৰু বহুত ভাল হৈছে তই জানানে? তো চাই লওক, এয়া বহুত ফুল গাছ চিনাৰি হৈছে আৰু ইফালে এই ইয়াতে মানে অলপ আগতে চাকি বাকি দি গেল। চাওক কি মজা, চাৰিওফালে ফুল আৰু কি এখন আৰু বহুত ভাল লাগে আৰু এই পাৰ্টি হ'ব আৰু বজাৰ কৰিব বেলেগে গৈছে, মই যোৱা নাই। তো এয়া চাকিটা দি গ'ল। তো আজি অলপ সন্ধিয়াই হ'ল, তথাপিও আৰু পানী পৰি আছে, অলপ ঠাণ্ডা ঠাণ্ডা বতৰটো ভালে লাগি আছে। এইফালে আছে আমাৰ আতাৰাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ পুৰা শেষলৈকে চাই থাকিব। তো হেল্ল' গাইজ, দেখা পাব ভিডিঅ' পাওক নেকি? আচ্ছা দে তাহলে হাই কো একটা হাই কো হাতি দেখে গো লাসিরি। তো গাইজ ইফালে আমাৰ মানে পাৰ্টি যে কথা কৈছো, যে পাৰ্টিৰ বৰ্তমান আটা বেলা কাম চলি আছে, মাংসটো আৰু বেলেগত হৈ আছে। তো ইফালে আমাৰ হেৰি আছে পুৰা মাস্টাৰ হাই হাই মাৰি দে একটা। এরে একদম খাওয়ার টাইম সিরিয়াল লগ পাই আছে, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰা ভাই না মোৰ স্কিপ নকৰা ভাই চাব। ৰুটি বনালে এনেকুৱা ছোৱালী ৰুটি বনালে বেলেগ কেনে সেইটো বেয়া হ'বই। এতিয়াই কাইদা ছোৱালী নিচিনা আৰু পাবি নেকি তাহলে? তো আমাৰ হৰিশ পুৰা একদম বহি না ঘূৰা ঘূৰি আৰম্ভ দিছে। এ হৰিশা চকু কেইখন জ্বলে, জ্বলে আৰু এইখিনি আছে, এই যে চাইকেলত বহি আছে দেখা পাইছে না গাইছ? এইখিনি প্ৰজেক্ট হাই মাৰি দে, হাই প্ৰজেক্ট। পাৰ্টি খাব না পুৰা তো গাইজ আৰু এইফালে আমাৰ মাংস বনাবনি আৰু ৰেডি। এইফালে মাংসটা ধুব লাগছে, এইফালে পিঁয়াজ জালুক গোটেই কাটি থৈছে, মাংসটা ধুই এনে দিব আৰু। তো চাই থাকিব ভিডিঅ'টো শেষলৈ। তো গাইজ এয়া এইফালে আমাৰ ৰুটি ৰেডি আৰু মাংস আছে লগতে। তো সকলোৱে আমি আহিছোঁ মানে বহিলে হ'ল আৰু চবে বহাত তৈয়াৰী লগাইছে আৰু এয়া ম'ম' খানাৰ ফালে চাই আছে কাৰণ ভোক লাগছে বোলে। এইফালে চবে আছে আৰু এইফালে এয়া ৰন্ধুৱাই মাষ্টাৰ ৰুটি বখৰাই দি আছে। পিছত সকলোৰে সমান আৰু অলপ হ'লেও সমান চবে কষ্ট কৰিছে। তো আমি তো গাইজ এয়া ৰুটি দিয়াৰ পিছতে মাংস দি আছে। তো আমিও খাই বৈ ঘৰত আহিলোঁ। তো লগ পাই আছোঁ আৰু নেক্সট ভিডিঅ'ত। বাই বাই।